গুড মৰ্ণিং এভৰিৱান। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিক্ৰম বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ বিক্ৰম বৰুৱা অফিচিয়েল চেনেলটোলৈ। আজি হৈছে নেপালৰ মোৰ দ্বিতীয়টো দিন আৰু মই শুই উঠি সদায় দৰে আজিও ইয়াৰ বাহিৰৰ পৰিৱেশটো চাবলৈ আহিছোঁ। দেখিবলৈ পাব, আপোনালোকক মই দেখুৱাইছোঁ, চাওকচোন ইমান মৌনতা আৰু ইমান ঠাণ্ডা। কালি ৰাতি বৰষুণো দিছে আৰু ইমানেই শান্তি বিৰাজমান কৰিছে, নহয় ক'বলৈ বাকী নাই। মই দেখুৱাইছোঁ, চাওক ইয়াৰ পৰিৱেশটো। এয়া এইফালে পাহাৰ কিছুমান আছে, ছাইডত পাহাৰ আছে। আমি হস্পিটেল এৰি আহিবলগীয়া হ'ল। আমাৰ চুগাৰটো নকমাৰ কাৰণে এতিয়া অপাৰেশ্যন নহ'ল, যিহেতু লেজাৰ লগাই এখন লেন্সৰ ক্লিয়াৰ চাফা কৰি দিলে। আৰু এতিয়া আমি মাৰ ঘৰ ভনীয়েকৰ ঘৰলৈ গৈ আছোঁ। জেগাটোৰ নাম নাজানো, কিন্তু মই আপোনালোকক জনাই আছোঁ। আমি এতিয়া মাহীৰ ঘৰ আণ্টিৰ ঘৰলৈ যাব লাগিব, ধাৰণালৈ। আৰু এইফালে পুৰুষ মহিলা ভাগ ভাগকৈ থাকে। এইফালে পুৰুষ মহিলা আছে, এইফালে পুৰুষ আছে। লগতে ভাবিব নিদিয়ে। হ'ব চলে আমাক কথা পাতিবলৈ দিয়ে। এতিয়া আমাক তেখেতলৈ ফোন কৰি পিনে সহায়ৰ হাত আগবঢ়াইছে। ঘৰকেইটা মোৰ আটাইতকৈ নম্বৰত আমি যাবলৈ ওলাইছোঁ। অলপমান আগলৈ গৈ দেখিবলৈ পাইছিলোঁ যে ইয়াৰ চাৰিওফালে, ৰাস্তাৰ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, মানে সকলোফালে গছেই গছ, বৃহৎ বৃহৎ। এই গছবোৰ কিছুমান সংৰক্ষণ কৰা এইকাৰণেই হৈছে যাতে ইয়াৰ সন্মুখৰ যিবোৰ পিছফালে লাঠি লগোৱা হয় বা ধৰিবৰ বাবে যিটো কাঠৰ তৰপ লগোৱা হয়, ইয়াত এই গছবোৰৰ দ্বাৰাই নিৰ্মাণ কৰা হয়। সেয়েহে এই গছবোৰ সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে। ধৰণ আহি পাই পিনে অলপ সময় বহি আণ্টিৰ ঘৰত চাহ তাহ খাই এতিয়া আমি ওলাই আহিছোঁ বাহিৰখন দেখুৱাবলৈ আপোনালোকক, আৰু নিজেও চাবলৈ ধৰণখন কেনেকুৱা কি। এইটো হৈছে পাহাৰীয়া এলেকা। অঁ, চাপোৰ বহুত ডাঙৰ, ধেৰ পৰে নহয়। এনেকৈ ওখকৈ নিদিয়ে, এনেকৈ নিদিয়ে নহয়, এনেকৈ দিয়ে চাপোৰ। ভালকৈ দিছে চাপোৰ। এয়া ঘৰ বনাই আছে কি ডিজাইনত। আৰু এয়া পাহাৰীয়া এলেকা, ইয়াত কলনি ৱাইজৰ ঘৰবোৰ ইমান মৰম লগা দেখিবলৈ। এইফালে বেডমিণ্টন খেলিছে। ছোৱালী যিয়ে ৰাস্তাটোত খেলিছে, ইমান গাড়ী চাড়ী নাহে। আৰু
ঘৰবোৰ ইয়াৰ কৈ পাহাৰ ইয়াৰ সেইখন পাহাৰ সুমন্থা নে সুমন্তা এই পাহাৰখন দেখিছেনে ওচৰতে থকা এই পাহাৰখনৰ নাম সুমন্তা পাহাৰ এইখন এখেতৰ এনায়কৰ ঘৰ তাত আছে দেই নাই আগতে আছিলে এতিয়া নাই নাই আৰু ঘৰবোৰ ইমান ধুনীয়া ধুনীয়াকৈ সৰু সৰুকৈ বনায় এইফালে দেখিছে নাই ঘৰকেইটা এই ঘৰটো ঘৰটো ইমান ধুনীয়াকৈ বনাইছে তাহে সৰু সৰু হয় ঘৰবোৰ টকা বহুত যায় আকৌ ইমান ধুনীয়াকৈ বনাইছে দেখিছে ইমান মাটি আছে ইমান ডাঙৰ ঘৰটো 75 সেইটো পাহাৰটো এই আমি পাহাৰতে উঠি আছোঁ দেই অলৰেডি ক'ত ভাউজো ঘৰটো ৱাইন শ্বপ একেবাৰে গ্ৰচাৰী টাইপত দিয়া হয় এয়া চব ৱাইন শ্বপ পাহাৰটো ওচৰ পালোহি দেই এইটো পাহাৰটো মহাশয় বাট পাহৰিলে এইটো পাহাৰ পাইছোঁহি সেইটো পাহাৰটো আপোনালোকে যে দেখে যে ওখ গছ ওখকৈ যে একদম মুখাকৈ ইমান ভাল লাগে পাহাৰটো সেই ওখকৈ গছেহে বেছিকৈ আছে মাটিৰ পৰা এয়া চাওক আমি এতিয়া পাহাৰত আছোঁ মানুহে কেনেকৈ পাহাৰতে ঘৰ বনাইছে চাওক সেয়া দেখিলে দেখিছে এনেকৈ ইমান ইয়াত ধূলি পলিউশ্যন নাই আমাৰ কম আছে ধুনীয়া লাগিছে নহয় জেগাটো এয়া পাহাৰীয়া বাট একা বেকা এয়া ঘৰলৈ উঠি আহি আছোঁ আমি ওপৰলৈ I love her series. এইফালে বাট আছে নেকি ভিতৰত টিকেট কাটি বন্ধ এয়া বজাৰ ইয়াৰ এই ওপৰফালে ইমান look like foreign কোনফালে যোৱা কথা আছিলে কোনফালে যোৱা কথা আছিলে সৰু ল'ৰা ছোৱালীৰ কাপোৰ পায় কাপোৰ হ'লচেল ৰেট নেকি হা কাপোৰ হ'লচেল নেকি এইফালে সোমালে টিকট নালাগে নে লাগে এই দোকান ক'ত যাম কোনফালে ঘূৰি যাবি এবাৰ ঘৰবোৰ চাওক লগতে ধুনীয়া লাগিছে আমি এতিয়া ইয়াত সোমাওঁ আমি এতিয়া ইয়াৰ ওপৰলৈ যাম দেই 40 টকা লৈছে ধৰাণ ঘণ্টাঘৰ ইয়াত এইবোৰ ফটো লগাই থৈছে এইটো নাজিকাবাদ ইৰ্দা ঘণ্টাঘৰ এইটো ধৰাণ আমি বহুত দেৰিকৈ আহিলোঁ পলম হ'ল নহয় আন্ধাৰ কি দিনৰ আকৌ ঘৰৰ পৰা লছে হ'ব মই এইখন সম্পূৰ্ণ ধৰাণখন দেখিব ক'ত টিকট নকটাইকেচোন না সোমাব পাৰিম ফাইনেলি পালেহি দেই ইয়াত ধৰাণ ঘণ্টাঘৰ পৰিছে এয়া ধৰাণ চহৰখন ইয়াৰ পৰা এই আছে সেইবোৰ গোৰ্খা কিটচেন
ইমান হেভি আমি যাব নোৱাৰোঁ যে সেই দূৰৰ পৰাই চাওঁ হা সেইবোৰ হ'লে আমি যাব নোৱাৰোঁ যে দূৰৰ পৰাই চাওক বুলি কৈছোঁ এইবোৰ হাই ৰেংকিং চাওক ধৰণখন হা অঁ সেইটো চাৰ্জ ৰঙা হৈ থকাটো এইটো এইটো নহয় সেইটো মজা লাগিছে চাবলৈ এইটোৱে ধৰণ ঘণ্টাঘৰ ধৰণ ঘণ্টাঘৰ ইয়াত 40 টকা লৈ একোৱে নেদেখিলোঁ ঘণ্টাটোৰ ওপৰত উঠি আছোঁ এই ঘৰটো এটা কাৰণে বনোৱা হৈছে ইয়াৰ পৰা যাতে হেৰিখন চাব পাৰি চহৰখন চাব পাৰি কিমান ডাঙৰ কিন্তু ইয়াৰ পৰা চব দেখিব পাৰি কিন্তু ভৰিটো বিষাই গ'ল মোৰ গাঁঠি দুটা আইও মা লাহেকে যাওঁ হয় মন্দিৰ হয় গণেশ মন্দিৰ ইয়াৰ ডিজাইনবোৰ চবেই বেলেগ বেলেগ এইটো বন্ধু বান্ধৱীসকল এইটো হৈছে ধৰাণৰ গণেশ মন্দিৰ আৰু এই মন্দিৰটোৰ এইটো আটাইতকৈ ডাঙৰ ঘণ্টি মজা নাই কেলে বাছ কুৰ্তিকেইটা টেষ্টিং পুৰা ফাটিছে ম'ম' চম' খাই আজৰি হৈ ওলাই আহিলোঁ এতিয়া আৰু ঘৰলৈ যাওঁ আৰু একো কৰিবলগীয়া নাই এতিয়া ঘৰত গৈ আন্টিয়ে ভাত শাক বনাই থৈছে যদি মন কৰে খাম যদি মন নালাগিলে নাখাওঁ গাহৰি মাংস আনি আজি নেপালৰ ধৰাণ অঞ্চলটো ধৰাণ চহৰখন ইমানেই ঘূৰিলোঁ আজিলৈ বাই বাই ইমানতে মোৰ ব্লগটো সামৰোঁ ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে বা নেপাল চহৰখন যদি আমাৰ থাকি বা অকণমান মোৰ দৰে যদি ছাপোৰ্ট কৰিছে ভাল বুলি তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ